মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিত থকা ফুল নামৰ পাঠটি পঢ়িম। ফুলবোৰে বাগিচাত হালি জালি নাচে, গোলাপ তগৰ জুতি ক'ত ফুল আছে, পদুম কৰবী জবা মালতী বকুল, শেৱালি হাচনা হানা কত কি যে ফুল। ইয়াত কি বুলি কৈছে? ফুলবোৰে বাগিচাত হালি জালি নাচে বুলি কৈছে। আৰু কি? গোলাপ তগৰ জুতি আৰু যে কিমান ফুল আছে, বিভিন্ন ধৰণৰ ফুলবিলাকৰ কথা কৈছে। পদুম কৰবী জবা মালতী বকুল, শেৱালি হাচনা হানা কত কি যে ফুল। তাৰমানে আমাৰ গোটেই যিমানখিনি ফুল আছে আমাৰ পৰিৱেশত, সকলো ফুলৰ কথা কৈছে। আমাৰ পৰিৱেশত কি আছে? গোলাপ তগৰ জুতি, পদুম কৰবী জবা মালতী বকুল, শেৱালি হাচনা হানা, এইবোৰৰ উপৰিও আমি আৰু বিভিন্ন ধৰণৰ ফুল দেখিছোঁ, হয়নে? যেনে শেৱালি, কপৌ ফুল, আৰু কেনেকুৱা ধৰণৰ ফুল থাকে বাৰু তোমালোকে মনত পেলোৱাচোন। এতিয়া আমি ইয়াৰ পিছৰডোখৰ পঢ়োঁ আহা। আমাৰ পৰিৱেশত বিভিন্ন ৰং আৰু বেলেগ বেলেগ গোন্ধ থকা বা গোন্ধ নথকা বহুতো ফুল ফুলে। গোলাপ তগৰ নাৰ্জী ৰজনীগন্ধা আদি গোন্ধ থকা ফুল, আনহাতে জবা অপৰাজিতা নয়নতৰা আদি গোন্ধ নথকা ফুল। ফুলবোৰ আমি সকলোৱে ভাল পাওঁ। আমাৰ দৰে পখিলা, ভোমোৰা, মৌ-মাখি আৰু মৌপিয়া চৰাইও ফুল বৰ ভাল পায়। ইহঁতে ফুলে পৰি ফুলৰ মৌ চুহি খায়। এতিয়া কি বুলি কৈছে? আমাৰ পৰিৱেশত আমি বিভিন্ন ধৰণৰ ফুল দেখোঁ। কেনেকুৱা ফুল দেখোঁ? কিছুমান দেখোঁ গোন্ধ থকা, কিছুমান আছে গোন্ধ নথকা, হয়নে? এতিয়া চোৱা, গোলাপ তগৰ ৰজনীগন্ধা নাৰ্জী আদি কি গোন্ধ থকা ফুল, আনহাতে জবা অপৰাজিতা নয়নতৰা আদি হৈছে গোন্ধ নথকা ফুল। এতিয়া আমি ক'ব পাৰিমনে যে গোন্ধ থকা ফুল কি কি? গোন্ধ থকা ফুলৰ নাম কোৱা বুলি ক'লে আমি কি ক'ব লাগিব? গোলাপ তগৰ ৰজনীগন্ধা নাৰ্জী আদি। অন্যহাতে গোন্ধ নথকা ফুল বুলি ক'বলৈ হ'লে আমি কাক ক'ব লাগিব? জবা অপৰাজিতা নয়নতৰা আদি, হয়নে? আৰু কি কৈছে ইয়াত? ফুল আমি সকলোৱে ভাল পাওঁ। তোমালোকে ভাল পোৱানে? আমি সকলোৱে ফুল ভাল পাওঁ, হয়নে? আমাৰ দৰে আৰু কোনে ভাল পায় ফুল? পখিলা, ভোমোৰা, মৌ-মাখি আৰু মৌপিয়া চৰাইও ফুল বৰ ভাল পায়। আৰু ইহঁতে কি কৰে? ফুলে পৰি ফুলৰ মৌ চুহে। আৰু চোৱা, এইফালে চোৱা, মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌজোল তৈয়াৰ কৰে। মৌ-মাখিয়ে কেনেকৈ মৌজোল তৈয়াৰ কৰে? ফুলৰ মৌ চুহি। ফুলপাহত পৰি তাৰমানে ফুলৰ যোনটো ৰস থাকে, সেই ৰসটো মৌ-মাখিয়ে চুহি লয় আৰু চুহি মৌজোল তৈয়াৰ কৰে। বিভিন্ন ঋতুৰ বিভিন্ন ধৰণৰ ফুল ফুলে। ডালিয়া, নাৰ্জী আদি শীতকাল আৰু কপৌ, নাহৰ, তগৰ আদি বসন্তকালত ফুলা ফুল। আন কিছুমান ফুল সকলো সময়তে বা গোটেই বছৰ ধৰি ফুলে। কিছুমান ফুল আকৌ ৰাতিহে ফুলে। শেৱালি, হাচনা হানা, ৰজনীগন্ধা আদি ৰাতি ফুলা ফুল। এতিয়া আমাক কি বুলি কৈছে? ফুল বিভিন্ন ধৰণৰ ফুল আছে, হয়নে? এতিয়া চোৱা, ডালিয়া, নাৰ্জী আদি শীতকালত ফুলে। ডালিয়া ফুল আমি সকলোৱে দেখিছোঁ। আমি যে কিনি আনো, সেয়া ফুলবোৰ কেতিয়া ফুলে? ঠাণ্ডা দিনত ফুলে। ঠাণ্ডা দিন মানে কি? শীতকালত ফুলে। আকৌ চোৱা, কপৌ, নাহৰ, তগৰ আদি বসন্তকালত ফুলে। বসন্তকালত কি হয় বাৰু? বিহু হয়, হয়নে? বিহু সময়ত কি ফুল ফুলে? কপৌ, নাহৰ আৰু তগৰ ফুল। আৰু কপৌ ফুল নাচনীয়ে খোপাত মাৰি কি কৰিবলৈ যায়? বিহু নাচিবলৈ যায়, হয়নে? আন কিছুমান ফুলো সকলো সময়তে বা গোটেই বছৰ ধৰি ফুলি থাকে। আকৌ এনেকুৱা কিছুমানো ফুল আছে যে যিবিলাক ফুল কি হয়? গোটেই বছৰ ধৰি ফুলি থাকে। কিছুমান ফুল আকৌ ৰাতিহে ফুলে। যেনে শেৱালি, হাচনা হানা, ৰজনীগন্ধা আদি ৰাতি ফুলা ফুল। এতিয়া আমি ৰাতি ফুলা ফুল বুলি যদি আমাক সোধে, আমি কি বুলি ক'ব লাগিব? শেৱালি, হাচনা হানা, ৰজনীগন্ধা আদি। কিছুমান ফুল পানীত ফুলে, যেনে পদুম, ভেদ আদি। কিছুমান ফুল আকৌ যেনেকৈ ফুলবিলাক আমি মাটিত ৰুওঁ, হয়নে? মাটিত বা টাবত আমি মাটি ভৰাই আমি ফুল ৰুওঁ। কিন্তু কিছুমান ফুল আকৌ ক'ত ফুলে? পানীতহে ফুলে। সেইবিলাক
মাটিতকৈ পানীত মানে বেছি ফুলে। ধৰা মাটিত ফুলা ফুল বুলি ক'লে আমি কি কোনবিলাকক কওঁ? পদুম, ভেট আমি সকলোৱে দেখিছোঁ হয়নে? পদুম ফুল আৰু ভেট ফুল পুখুৰী বা ডাঙৰ ডাঙৰ জানবিলাকত ফুলা। এতিয়া পদুম ফুল কি বুলি কৈছে? পদুম ফুল হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। এতিয়া আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বুলি ক'লে আমি কোনপাহ ফুলক ক'ম? পদুম ফুল। এতিয়া আমি ইয়াৰ পিছৰডোখৰ আমি অন্য এটা ভিডিঅ'ত পঢ়িম, নহ'লে বহুত দীঘল হৈ যাব। আজিলৈ আহিছোঁ, তোমালোকে এইখিনি বিষয়ে ভালকৈ চাবা। আমি কি শিকিলোঁ ইয়াত, কিমান ফুল আছে আমাৰ ইয়াত সেইবিলাক শিকিলোঁ। তাৰপিছত আমি এইখিনিত শিকিলোঁ কি কিছুমান গোন্ধ থকা ফুল আছে বা কিছুমান গোন্ধ নথকা ফুল আছে। গোন্ধ থকা ফুলবিলাক কি? গোলাপ, তগৰ, ৰজনীগন্ধা, নাৰ্জী আদি। আৰু গোন্ধ নথকা ফুলবিলাক হৈছে জবা, অপৰাজিতা, নয়নতৰা আদি। এতিয়া আৰু কি ফুলত মৌ-মাখিয়ে কেনেদৰে মৌপান কৰি মৌজোল তৈয়াৰ কৰে আমি সেইটো কথাও জানিলোঁ। আৰু কি জানিলোঁ আমি? যে বিভিন্ন ঋতু অনুযায়ীও বিভিন্ন ধৰণৰ ফুল ফুলে হয়নে? শীতকালত যেনেকৈ ডালিয়া, নাৰ্জী ফুল ফুলে, আকৌ কপৌ, নাহৰ, তগৰ আদি বসন্তকালত ফুলে। বা আৰু কিছুমান এনেকুৱা ফুল আছে যে গোটেই বছৰ ধৰি ফুলে হয়নে? এতিয়া আৰু কিছুমান ফুল আমি কি জানিলোঁ? যে কিছুমান এনেকুৱা ফুলো আছে যিবিলাক ফুল দিনৰ সলনি ৰাতিহে ফুলে। আৰু ৰাতি ফুলা তেনেকুৱা ফুলবিলাকৰ নাম কি? ৰাতি ফুলা তেনেকুৱা ফুলবিলাকৰ নাম হৈছে শেৱালি, হাচনাহানা, ৰজনীগন্ধা আদি। এইখিনিয়ে তোমালোকে ভালদৰে পঢ়িবা। আজিলৈ আহিছোঁ, ধন্যবাদ।